কেনেকৈ পইচা দিব পাৰিব যিটো ব্লেংক চেক দিছে ব্লেংক চেক होबाय थादों इउपिपिएलनि नेता कर्मिफ्रा बेखौ बिसास खालामनो नाङा माबा अक्ट'बराव मोनगोननो माबा नभेम्बराव मोनगोननो बेफोरबायदि बुंलाबायो दा जेखि जाया बेखौ बिसास खालामनो नाङा बिसोर होआ इलेक्सननि जिथु कड अफ कन्डाक्ट इलेक्सनाव जिथु कड अफ कन्डाक्ट बा नटिफिकेशन সেইদিনা অসমৰ মুখ্যমন্ত্ৰী CM ডাঙৰীয়া নিজে কৈছে যে চলিত মাহৰ এই আগষ্ট মাহৰ ভিতৰতে ইলেকশ্যন নটিফিকেশনটো হ'ব বুলি ঘোষণা কৰিছে আমি এক্সপেক্ট কৰিছোঁ নিশ্চয় 15 আগষ্টৰ পিছত নিশ্চয় দিব তেতিয়াহ'লে এই কেইদিনৰ ভিতৰত কাক কিমান চাকৰি দিব বিচাৰিছে কাক 2 লাখ টকা পইচা দিব বিচাৰিছে একদম মিছা কথা এইবিলাক গোটেই মিছা এইটো বিশ্বাস কৰিব নালাগে চৰকাৰটো বিপিএফে 100% বনাই আছে এইটো লৈ কোনো ডাউট থাকিব নালাগে ৰাইজ আপোনালোকে আমাৰ লগত থাকক আমি যেনেকৈ কথা দিছে এনেকৈ কাম কৰিম বাছ কথা এইটোৱে বেলেগ একো নাই আমি কৈছোঁ যে মাটিৰ পাট্টা প্ৰদান কৰিম আমি কৈছোঁ 100 কোটি টাকা ব্যৱহাৰ কৰিম যুৱক যুৱতীসকলৰ কাৰণে আমি কৰিম সকলো জাতি জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে সেইটো চৰকাৰ অহাৰ পিছত আমি যি ধৰণৰ সহায় কৰিব লাগে আমি সহায় কৰিম বুলি কৈছে কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমি যেনেকৈ সহায় কৰিব লাগে আমি সহায় কৰিম বুলি কৈছে গোৰ্খাসকলৰ ক্ষেত্ৰত গোৰ্খা কমিউনিটিসকলৰ ক্ষেত্ৰত protected class হব লাগে যদি আসাম সরকার বা ভারত সরকার ইয়াতে স্বীকৃতি দিয়ে আমার বিপিএফ দল হিসাবে বা বিটিসি সরকার হিসাবে কোনো মানা করার কোনো প্রশ্নই নাহে এটা আমি সিধা কথা আমি কৈছোঁ আজিৰ দিনৰ ইউপিপিএলৰ নেতা বা আপসু কেইজনমান নেতাসকলে কৈ আছে বড়ো জাতি ইউনাইট হ'ব লাগে বড়ো জাতি ইউনাইট হ'ব লাগে বুলি কৈ আছে আপোনালোকেও শুনিছে মই কৈছোঁ বড়ো জাতি হিচাপে ইউনাইটেড আছে এক কথাই আছে জাতি হিচাপে একগোটেই আছে কিন্তু পাৰ্টি হিচাপে বেলেগ কোনোবাই কংগ্ৰেছ কৰিছে কোনোবা বড়োৱে বিজেপি কৰিছে কোনোবা বড়ো মানুহে ইউপিপিএল কৰিছে কোনোবা বড়ো মানুহে বিপিএফ কৰিছে কোনোবা বড়ো মানুহে ইউডিএফ কৰিছে কোনোবা বড়ো মানুহে ৰাইজৰ দল কৰিছে কোনোবা বড়ো মানুহে বিজেপি কৰিছে পাৰ্টি দিয়ে বেলেগ পাৰ্টি কৰাটো বেলেগ কৰিছে পাৰ্টিটো কিন্তু জাতি হিচাপে একগোটে আছে এক বুজিদोंना जोंना बर'फ्रा खौसेखा होनना बुंदां बर'फ्रा खौसेखा किन्तु बर'फ्रा सोरबा आं बुंदों पार्टियाल' आलादा सोरबाया कंग्रेस खालामदों सोरबाया बिजेपि खालामदों सोरबाया बिपिएफ खालामदों सोरबाया इउपिपिएल खालामदों सोरबाया इउडिएफ खालामदों किन्तु जाति हिसाबै जों एगैनो दं पार्टियाल' आलादा बेखौ आं बुंदों बे स्पष्ट जा बेवहाय थारमाने बुजिनोल' बोरैबा थारमान जानो नागिरो जोंनि मानसिफ्रा जोङो जाति हिसाबै खौसे किन्तु राजनीतिक पार्टी हिसाबै जोङो आलादा सोरबा कंग्रेस सोरबा बिजेपि सोरबा इउपिपिएल सोरबा बिपिएफ सोरबा रायजोनि दल सोरबा इउडिएफ बेल'सै दिनै माखौ बुंनो नागिरदों आजिखौथ' खबर बिसारिছে पार्टी हिसाबै इउनाइटेड ना जाति हिसाबै इउनाइटेड जाति हिसाबै বুলি ক'লে বড়োসকলে ইউনাইটেডে আছে জাতি হিচাপে খালি পাৰ্টিটোহে বেলেগ আৰু যদি পাৰ্টিটো ইউনাইটেড হ'ব লাগে বুলি কৈছে তেতিয়াহ'লে আমাৰ বিপিএফ দলৰ কণ্ডিশ্যন সেইটোৱে আপোনালোকে ইউপিপিএল হিচাপে চৰকাৰত আছে চৰকাৰটো এৰি পেলাই আহক চৰকাৰটো এৰি পেলাই আহক ইউপিপিএল 20টা বিপিএফ 20টা খেলিব বাছ ইউনাইটেড হৈ গ'ল পাৰ্টি হিচাপে হ'লে
এই বিপিএফ পার্টিত অকল বড়ো নাই, সব জাতি জনগোষ্ঠী আছে। এই ইউপিপিএল দলত অকল বড়ো নাই, সব জাতি জনগোষ্ঠী আছে। ইউপিপিএল দলতো সব জাতি আছে, বিপিএফ দলতো সব জাতি আছে। যদি দুইটা দলে ইউনাইটেড হব লাগে, তেতিয়াহ'লে চৰকাৰে এইফালে আহক, বিপিএফ 20টা, ইউপিপিএল 20টা হৈছে ইউনাইটেড। আৰু কি লাগে? চৰকাৰ এইফালে আহকচোন আগত, চৰকাৰত থাকি পেলাই আপুনি এই ইউনাইটেড হ'ব লাগে, ইউনাইটেড হ'ব লাগে বুলি ক'লে হ'ব নেকি? চৰকাराव थानानै नोङो खौसे जानांगौ होनबा जाबाय थागोन। जोंहाथ' फ्रि, আমি ফ্রি আছে, আমি কোনো দলের লগত মিত্রতা নাই, কোনো দলের লগত সরকারত নাই। আমি বিপিএফ দল হিসাবে ফ্রি, আমার তো একো নাই। আপনালোকে সরকারত আছে, এটা সরকার তো এরি ফেলে আহকচোন, সরকার তো এরি ফেলে আহকচোন, তেতিয়া ইউনাইটেড হয়। 20টা খেলছে হয়েছে, বিপিএফ আর ইউপিপিএল সরকার বনালে এক গঠ হল, এক গঠ হয়েছে। আর কি লাগে? আপনালোকে সরকারের আছে, সরকার এখানে আহক, তেতিয়া ইউনাইটেড হব। 20টা খেলিছে হয়েছে। আর আজি बर' भाषानि बुंनोना हारसानि उनाव बेखौलाय? बुंबाय आं बेखौ हारसानिनो बुंदों। আজি দীপেন বড়াই আপসু অফিসত পৰা কৰিছে বোধহয়, প্ৰেছ মিট দিছে, ইমান ডাঙৰ প্ৰেছ মিট দিছে, অসমীয়া দি কৈছে দিয়ক, আমার একো নাই। আমি বিপিএফৰ পৰা কি লিখিছে জানে? যে আমার বিপিএফ দলে ইউপিপিএল আৰু বিপিএফ যেটো ইউনাইটেড হব লাগে, যদি একগোট হব লাগে, ইয়াত আমার একো আপত্তি নাই বুলি আমি লিখি দিছে দেই, লিখি পেলাই দিছে। তাৰমানে আপসু সেক্রেটারি আর বড় সাহিত্য সভার সেক্রেটারি দুইজনে বিপিএফ দলৰ তাত আমার তার লেটার লিখিছিল যে 12 তারিখৰ ভিতৰত আলোচনা হব লাগে, আমার বিপিএফ দলৰ লগত আলোচনা বহিব, এনেকুৱা লিখিছে। তো আমি 12 তারিখৰ ভিতৰত আমি যোৱাকালি লেটাৰটো দিছে, যোৱাকালি 8 তারিখ আছিল, যোৱাকালি পাইছে। লেটাৰটো পোৱাৰ পিছত আপসু নেতায়ে দীপেন বড়া ডাঙৰীয়াই আজি প্ৰেছ মিট দিছে। প্ৰেছ মিটত কি কৈছে? যে বিপিএফ দলৰ পৰা লিখিত আকাৰে রিপ্লাইটো পাইছে, কিন্তু ইউপিপিএল বা প্রমোদ বড়োর পৰা লিখিত পোৱা নাই, ভার্বেলি মুখেদি এনসারটো পাইছে, মুখেদি। আমার কথাটো হল আমি লিখি পেলাই দিলেও গুরুত্বই নাই, তারমানে ইহঁতে মুখেদি ক'লেও ইমান গুরুত্ব বাপ পাব। এই মুখেদি কোৱাটো আজি কৈছে, অহাকালিতো চেঞ্জ কৰিব পাৰে, ইয়াৰ ওপৰত কি বিশ্বাস? লিখিত নোপোৱা যিবিলাক মুখেদি কোৱা কথা, সেইটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট আজি, ইমান ডাঙৰ প্ৰেছ মিট দিছে দীপেন বড়া ডাঙৰীয়াই। লিখিত পোৱাই নাই, ইউপিপিএল বা প্ৰমোদ বড়োৰ পৰা লিখিত এনসার পোৱাই নাই। লিখিত বিলাক মোলা লিখিত নङाबालानो खुगाजों बुंनाय रावखौ लानानै दिनै एथ' गिदिर प्रेस मिट मानो खालामदों? जोंहाथ' लिरनानैनो हरदों, आंथ' लिखित हिसाबै दिसे जे আমার কোনো আপত্তি নাই, ইউপিপিএল আৰু বিপিএফ ইউনাইটেড হওয়ার ক্ষেত্ৰত আমার কোনো আপত্তি নাই বুলি আমি রিটেন দিছে। ইহঁতে যেহেতু আলোচনাত বহিব বুলি কৈ আছে, তো রিপ্লাইটো আমি বহিম, আমি বহাৰ কাৰণে ৰেডি আছে, কিন্তু 12 তাৰিখৰ ভিতৰত হ'ব লাগে বা 12 তাৰিখৰ পিছত হ'ব লাগে, এনেকুৱা আমি কণ্ডিশ্যন দিয়া নাই। ইহঁতে কণ্ডিশ্যন দিছে। কথা সেইটোৱেই। মা যাকে দিয়ে কি হ'ল, আমি ইমান আৰামত লিখিত দিছে, প্ৰমোদ বড়ো বা ইউপিপিএলটো লিখিত দিয়া নাই। এইটোকে লৈ পেলাই 12 তাৰিখৰ পিছত আমাৰ যিটো লেটাৰ দিছে, ইয়াক ৰিপ্লাই দিব বুলি কৈ আছে।
আমার লগতে কি ৰাজনীতি কৰিব বিচাৰিছে ইলেকশ্যন ওচৰ আহি আছে এতিয়া আমি লেখা লিখা ইয়াত প্ৰশ্ন উত্তৰ এই প্ৰমোদে কি লিখিছে প্ৰমোদে কি কৈছে ইয়াৰ ওপৰতো গুৰুত্ব নাই ডাইৰেক্ট আমাৰ ওপৰত নজৰ এতিয়া চৰকাৰৰ নাথাকিবতো লাগি আছে মাথাত সরকার নাহিব হয়তো মিলিয়া কারো মাথার লাগি আছে কি কথা হইব এটা তো ইউপিপিএল শেষ সরকার বনাব নোৱাৰিব ইউপিপিএল সরকার বনাব নোৱাৰিব এটো খাটাম এফসিও জানে এফসিও স্পষ্ট আজি আমার ক্যান্ডিডেটে ডিক্লেয়ার দিল আমি 22টা এটা আর দ্বিতীয়বার ইউপিপিএল জমা হব লাগে একবার হব লাগে বলি লেখা দিচ্ছে আর পাগল হবে তাই ক্যান্ডিডেট ডিক্লেয়ার রাখুন বাজি হা ক্যান্ডিডেট ডিক্লেয়ার হয়ে গেল আমার 22 জন সেইদিনা 5 তারিখের লেখা দিছে 5 তারিখের লেখা দিয়াতো মই 6 তারিখত পাইছে ক্যান্ডিডেট ডিক্লেয়ার হল এটা মানে জোজারা বলাইব এটা ইউনাইটেড হব লাগে বলে আমাক লেটার দিছে আপোনালোকে আপসু সেক্রেটারি আর বড় সাহিত্য সভার সেক্রেটারিয়ে আমাক রিটেন দিছে আমিও রিটেন রিপ্লাই দিছে কিন্তু এই প্রমোদ বড় বা ইউপিপিএল পৰা কিয় রিটেন লোৱা নাই লিरनानै मानो हराखै बिसिनि खुगाजों बुंनायखौनो लानानै एथ' गिदिर प्रेस मिट खालामबाय दिनै এই মুখেদি কোৱা কথাটো ইমান ডাঙৰকৈ প্ৰেছ মিট কৰিছে যে বিপিএমৰ ইউপিপিএল ইউনাইটেড হ'ব লাগে বুলি আমাৰ কেণ্ডিডেট ডিক্লেয়াৰ হ'ল দে তথাপিও আমি এইবিলাক একো ভবা নাই যদি একমত হ'ব লাগে আমাৰ কোনো আপত্তি নাই চিধা কথা আমি কোনো আপত্তি করা নাই আলোচনাত আমি বহিম আমি কোনো কন্ডিশন দিয়া নাই আমি আলোচনাত বহিব আমার ভুল নাই কিন্তু ভুল সদায় কিবা কৰি লৈ থাকিব নালাগে আমি জানো এইটো প্ৰসেস খাৰ কাৰণে হৈছে এই প্ৰসেসটো যেটো কাম কৰি আছে আপসু ডিফেন্স বড়াই এইটো আপসু ডিফেন্স বড়ৰ কাম নহয় এইটো চন্দন আৰু কাম্পা চন্দন আৰু কাম্পা এই দুইজনৰ কাম আমি জানো নহলে ইলেকশন হবলৈ গৈ আছে বেছি দিন নাই ইয়াত চন্দন আৰু কাম্পাৰ কাৰণে আগতে যেটো মিলিবৰ কাৰণে আলোচনা হৈছিল আপসু আৰু আমাৰ মাজত এই চন্দন আৰু কাম্পাৰ কাৰণে আমাৰ মাজত একগত হওয়া নাই এইবিলাক কাহানি আমার আছে প্রমোদও আছে ইউজি ব্রহ্মও জানে প্রমোদ বড়ও জানে রঙ্গরাও জানে দীপেন্দ্র নিজেই জানে চন্দন আৰু কাম্পাৰ কাৰণে আমাৰ মাজত একগত হওয়া নাই এইটো প্রমাণ আছে আমার হাতত এই চন্দন ব্রহ্ম আৰু কাম্পা কত লুকাই পেলাই আছে বেলেগত মালাইनि ফাफ्लियाव सिलाय गावनाया मा होनो हारसानि मालाय फाफ्लियाव दोनना सिलाय गावनाया आगर खान्द बन्दुक मारा ओमफ्राय दोननानै सिलाय गावनायलाय हारसानि मा होनो खान्दन बन्दुक राखि गुलि मारा नंगौना बेनोना এই চন্দন আৰু কাম্পাছে বেৱাই যাবা नोङो आंखौ हागोन नोङो चन्दन आरो काम्पासे बेवाय आसला जेबो गैया जों मिथिगौ चन्दन आरो काम्पायानो आबसुजों मिलायनानै थानांगौनिफ्राय बोखावग्रा एक नाम्बार गुरुआ चन्दन आरो काम्पा निश्चय आंखौ बोखेनानै लाना थांफिननांसिगोनमोन मिलायथारनोसैमोन जोंहा आबसु जोङो एफसुआबो आंनाव फैबायमोन प्रमोद बर'आ बे समाव पार्टी सार्टी गैया जोङो ज' जाथारसैमोन बोखावनानै लाना थांबाय आंखौ चन्दन आरो काम्पा बहा बारग'नो बबाव जिरायना थादोंलै चन्दन काम्पा बबाव जिरायना थादोंलाय बबे आबसुखौ बाहायबाय थादोंलाय
जाम्बा जाम्बा नोंखौ सिनायो आं दा दिनै जोंनि जाथिनि गेजेराव मोननै जानाया बे सनदनार खाम्फानि थाखाय बाराद्राय दावबाय ज' जानायसो समाव मा खालामा नोंसोर सानै आंखौ दिनै बर'आ इउनाइटेड जानांगौ बिपिएफ आरो इउपिपिएल इउनाइटेड जानांगौ होनना बुंदों बे भाषाया सनदनार खाम्फानि रावनिबो नङा नोंगौ आबसुआबो लुबैदों आंबो मिथिगौ प्रमद बर' रोंगोरा बिसोरो आंजों रायज्लायदोंथ' आंथ' एकदम बिराद मोजां आङो सेक्रिफाइस खालामबाय बे समाव आं सरकाराव दंमोनलै बे समाव आं सरकाराव दंमोन प्रमद बर' रोंगोरा ओमफ्राय सासे सोरबा दङ साथाम जायखिया रायज्लायजेनाखै आं एग्रि आं सेक्रिफाइस खालामनो हायो जोंनि मानसिखौ आं थिग खालामनो हायो थिग खालामनो हायो माने सोरबा एम सोरबा एमएलए सोरबा एमसिएलए बेखौ सिन्था खालामनांगौ गैया आं मेनेज खालामनो हायो होनना बुंखाथारा आं मेनेज खालामनो हायो होनना बुंखाथारा बेखौ नुनानै सनदनार खाम्फाया जाया बिसोरजों ओरै 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 मिलायनायनिफ्राय गोजानाव लानानै थांनाया बे सनदनार खाम्फायानो बा दिनै बबाव थाखोमानानै खामानि मावबाय थादों खर বহিপেলাই কথা পাতি আছে চন্দন আৰু কাম্পা ওচৰত আনা ওলাইয়া কিয় ভিতৰত থাকিলে কথা কৈ আছে আমাৰ মাজত মানে गासिबो मिथिगौ खाहानि दङ जोंहा दिनै माने आबसुनि प्रेसिडेन्टआसो आरामसे प्रेस मिट होगुलायनांबाय मा जाखो बे आरो बे सनदनार खाम्फा नोंसोरो बे प्रमद बर'निफ्राय मानो रिटेल लानानै लाइजामखौ हरफिननो हायाखै फालाय प्रमद बर' बा इउपिपिएलनिफ्राय लिरनाय लाइजामखौ मानो हरनो हायाखै एबसुनिसिम प्रमद आरो सनदनार खाम्फा रिप्लाय हो नोंसोर सानैया रावनिफ्रायबो नाङा आंनो नोंसोर सानैया बे इउपिपिएलआव थानानै प्रमदनिफ्राय मानो लिरनानै स्टेप हरनो हायाखै एबसुनिसिम जोंहाथ' हरबाय एबसुनिसिम हरबाय लिरनानै जोंहा लिरनानै हरबाय नोंसोर सानैया बे प्रमदनिफ्राय मानो लिरनानै हरनो हादिया मा खुगाजों खुगाया दिनै बुंगोन गाबोनबो सोलायनो हायो खिन्थु लिरनानै हरोब्ला प्रमान थाबाय नों थगायहाला थगायबाबो नोंना प्रमान थाफिनबाय लिरनानैसो हरदों जोङो खुगाजों बुङाखै एबसुनाव दङ दा আমি লিখি পেলাই দিয়া লেটাৰখন আবসু অফিচত আছে বড়ো সাহিত্য সভা অফিচত আছে লিখি পেলাই দিছে আমি আমাৰ বিপিএফ আৰু ইউপিপিএল এক হোৱাৰ ক্ষেত্ৰত কোনো আপত্তি নাই অকল মুখেদি কোৱা নাই আমি লিখি পেলাই দিছে এইটো আছে কিন্তু এই সন্দেহ খাপা আপোনালোকে দুইজনে আপোনালোকে দুইজনতে ৰোল লৈ আছে এতিয়া আপোনালোকে দুইজনে প্ৰমদ বড়ো বা ইউপিপিএলৰ পৰা কিয় ৰিটেনলি দিব পৰা নাই এই আবসু অফিচলৈকে বা বড়ো সাহিত্য সভা অফিচলৈকে কিয় ৰিটেনলি দিয়া নাই মুখেদি ক'লে হ'ব নেকি মুখেদি কোৱাটোতো আজি একটা কোনো ৱাকাৰী চেঞ্জো কৰিব পাৰিব কিন্তু মইতো চেঞ্জ কৰিব নোৱাৰে এতিয়া যিহেতু ৰিটেনলি দিছে মই जिहेतु लिरनानै होबाय आङो थगाय हाला बिपिएफ दला आरो थगाय हाला बिपिएफ दले आरो मिसा खोथा कब नोवारे जिहेतु रिटेनलि दिसे बर' साहित्य सभा अफिस और आबसु अफिसत रिटेनलि दिसे आरो मिसा खोथा कब नोवारे बिपिएफ दले किन्तु मैं आसुरित पाइछु रिटेनलि नखुवा मुखेदि कोৱা কথাটো লৈ পেলাই আজি ডিফেন बर' डांगरिया इमान डांगर प्रेस मिट करार कोनो प्रयोजनই नाছিল मुखेदि कोৱা खोथा रिटेन तो दिया নাই आबसु किबा इउपिपिएल मुखेदिহে কৈছে रिटेन दिया নাই ना एटुतो ওয়াকালিও চেঞ্জ কৰিব পাৰে মততে আমাৰ এইবিলাকত আমাৰ চাহি থাকিবলৈ ইমান সময় নাই ইলেকশন আহি আছে আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই ৰাজনীতি কৰিছোঁ বিপিএফ দল কৰিছোঁ আমাৰ উদ্দেশ্যটো হ'ল
কোনো জাতিয়ে যাতে এই বিটিসি অঞ্চলত ডিফাইড নহয় পিছ পৰি নাথাকে সকলো জাতি জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে এইবিলাক সমস্যাটো লৈ পেলাই আমি কেনেকৈ সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি লৈ যাব পাৰি ইয়াৰ কাৰণেহে আমি কাম কৰিম ইয়াৰ কাৰণে আমি কাম কৰি আছো আৰু ইয়াৰ কাৰণে আমি প্ৰতিশ্ৰুতি দিছোঁ আমি কৈছোঁ কোচ ৰাজবংশী আদিবাসীসকলৰ কাৰণে আমি কৈছোঁ মুছলিম বা বেংগলীসকলৰ কাৰণে কি সমস্যা আছে যাতে এইবিলাক কথা আমি কৈছোঁ বেংগলীসকলৰ কাৰণেও সমস্যা আছে বা মুছলিমসকলৰ কাৰণেও সমস্যা আছে এইবিলাক সমস্যা হ'ল যেনিবা জাতীয় সমস্যা বুলি ক'লে ভোটাৰৰ ক্ষেত্ৰত বিপেফ দল হিচাপে আগতেও আমি সহায় কৰি আহিছোঁ এইবাৰো আমি চৰকাৰ আহিলে চৰকাৰৰ পৰা যিখিনি প্ৰমাণ পত্ৰ দিব লাগে ভোটাৰৰ পৰা এই কেছবিলাক সমাপ্ত কৰিবৰ কাৰণে চৰকাৰীভাৱে যিখিনি সহায় কৰিব লাগে আমি কৰিম আইনগতভাৱে ইয়াৰ আমাৰ কোনো পিছুৱাই থকাৰ কোনো প্ৰশ্ন নাহে মেমৰেণ্ডাম দিছে মুছলিম সমাজৰ পৰাও বেংগলী সমাজৰ পৰাও মেমৰেণ্ডাম দিছে যে আমাৰ এনেকুৱা ভোটাৰ সমস্যা আছে ইয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই আমি আইনগতভাৱে চৰকাৰীভাৱে যিখিনি সহায় কৰিব লাগে এইটো আমি কৰি যাম পিছুৱাই থকাৰ কোনো প্ৰশ্ন নাহে কোচ ৰাজবংশীসকল আদিবাসীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমি পিছুৱাই থকা নাই যেও ফাঁচুৱাকে আমাৰ কথা সেইটোৱে আপোনাৰ যেনেবা বেংগলী সমাজৰ বেংগলী জাতি হিচাপে জীয়াই থকাৰ যিটো অধিকাৰ সাংবিধানিক যিটো অধিকাৰ ইয়াত যদি কোনোবাই আঘাত কৰে বেংগলী সমাজ হিচাপে আপোনাক বেয়া পাব না নিশ্চয় বেয়া পাব এইখিনি আঘাত হোৱা জীয়াই থকাৰ অধিকাৰৰ ওপৰত যদি আমি আঘাত দিয়ে আমাক বেয়া পাবই ঠিক তেনেকুৱা বড়ো সমাজৰ আজি জীয়াই থকাৰ অধিকাৰৰ ওপৰত কোনোবাই যদি আঘাত কৰে বড়ো সমাজে বেয়া পাবই এই কামটো আমি কৰিব বিচৰা নাই আজি কোচ ৰাজবংশী সমাজে সাংবিধানিকভাৱে জীয়াই থকাৰ যিটো অধিকাৰ পাইছে আজিৰ দিনত ইয়াৰ ওপৰত যদি কোনোবাই যদি আঘাত কৰিব বিচাৰে কোচ ৰাজবংশী সমাজ হিচাপে বেয়া পাবই তো এইবিলাক কাম আমি বিপেফ দলে কেতিয়াও কৰিব বিচৰা নাই আৰু নকৰিম কোনো জাতি আঘাত হোৱাকৈ এই বিপেফ দলে কাৰো ওপৰত আমি অত্যাচাৰ নকৰিব আৰু কাম নকৰিম সকলোকে সমানে মৰ্যাদা দি পেলাই আমি আগুৱাই লৈ যাম এইটোৱে আমাৰ বিপেফ দলৰ উদ্দেশ্য এই খাপা চন্দন আমাৰ বহুত থাকলাৰ খাওয়ার মাওনা নोंसोरलाय आवगायबो बहा दारायलै सरदरा बहा दाराय खामफ्रा बहा दाराय जेंनाथ' जेंखागोन 100% समस्थिखौ नागिरनो मोनाखै दाबो बहा दारायलांदों दारायबोदो बहा दारायो सरदरा बहा खामफ्राया बहा दारायफैदों एकदम थैनो बादि फैनाय खानांगौ बबाव थाखोमा बबावबा अर सुबाय था नोंसोरलाय बे चन्दन आरो खाम्फानि बे अर सुनाया नैबे दा जाबाय थानाया रावनिबो नङा चन्दन आरो खाम्फानि थार माने जोंनि गेजेराव आरो गुलुं गुजुं लाबोबावनो नागिरदों नोंसोर सानैयानोथ' आंखौ आबसुजों मिलायहैया सोर आंनो बुंदों आंखौ मिलायहैया चन्दन आरो खाम्फायानो आबसुजों मिलायहैया आरो बहा थाथ'आखै आरो जायला जाम्बा बबाव थानानै मा थाफालाबायदों बियो एक्सपेलनिफ्राय एक्सपेला जाखांखाबाय माबा एक्सपेलसिम नाम लालाबायदों